হেল্ল' বন্ধুসকল, বসুন্ধৰা 3D কেনেকৈ এপ্লাই কৰিব পাৰে আপোনালোকে মই প্ৰচেছটো কৰাই দি দিছোঁ। আপোনালোকে নিজে নিজে মোবাইলত এপ্লাই কৰিব পাৰিব, নাইবা কম্পিউটাৰত কৰিব পাৰিব। যিকোনো যেনেকৈ কৰে তেনেকৈ কৰিব পাৰিব। এইখিনিলৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম কমপ্লিট হৈ গ'ল। এতিয়া আহিব আমি এপ্লাই কৰিব, মানে দাগ কেনেকৈ এপ্লাই কৰিব লাগিব, কোনটো দাগত কি থাকিব এইটো চাই লওক। বন্ধুসকল, প্ৰথমতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, চাৰ্কেলটো চিলেক্ট কৰিব, আপোনাৰ ৰুৰেল পৰে নে আৰবান পৰে এইটো চিলেক্ট কৰিব। তাৰপাছত হ'ল আপোনালোকৰ দাগ নম্বৰটো মাৰিব। দাগ নম্বৰত আপোনালোকৰ লেণ্ড বেংকৰ নাম থাকিব লাগিব। লেণ্ড বেংকৰ নামটো ওলাব, চাব। এইটো লেণ্ড বেংকৰ নামটো ওলাই গৈছে, তাতো চিলেক্ট কৰাৰ লগে লগে আপোনালোকে এবাৰ দি দিব, মানে কেনেকৈ কৰা হয়। নাম, এড্ৰেছ বাকী দি দিব। আপোনাৰ মাটিটো কিমান হ'ব এইটো দি দিব। এইখিনি লাগিব থাৰ্ড ষ্টেপ। আমাৰ কমপ্লিট সময় হৈ গ'ল। এতিয়া ছাবমিট কৰিলোঁ, ছাকচেছফুলি হৈ গ'ল। এবাৰ নেক্সট ষ্টেপ আহি গ'ল। এইবাৰ আপোনালোকৰ লেফ্ট ছাইডত থাকিব আপোনালোকৰ ইংলিছ নেমটো, ৰাইট ছাইডত থাকিব আপোনাৰ অসমীয়া নাম। মানে দুবাৰকৈ ফিল আপ কৰিব লাগিব, এবাৰ অসমীয়া এবাৰ ইংলিছ। এইখিনি ফিল আপ কৰাৰ পিছত আমি নেক্সট ষ্টেপটো কৈ আছোঁ।
আমাৰ এইখিনি কমপ্লিট হৈ গ'ল এতিয়া কিন্তু দুটা অপশ্যন থাকে এটা জইন আৰু এটা চিংগল তাতে এইটো আমি জইনত দি পেলাই এপ্লাই কৰিলোঁ এনেকুৱাকৈ ফিল আপ কৰিব লাগিব কোন কোন আছে তাৰ ঘৰত কোন ৱাইফটোৰ নাম থাকিলে ৱাইফ যদি মেৰিড হয় ৱাইফৰ নাম দি দিব এনেকৈ দিব লাগিব এইখিনি ফিল আপ হৈ গ'ল এতিয়া ছাবমিট কৰি দিওঁ ছাবমিট কৰি দিলে শেষ আমাৰ বাকী কাম নাই আৰু এই ডকুমেণ্টছখিনি আপলোড কৰি ছাবমিট কৰি দিলে হৈ গ'ল